গোলকগঞ্জের এখন ব্যতিক্রমী দুর্গাপূজা। গোলকগঞ্জ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী ৰামৰায়কুঠি গাঁৱৰ কাইটিয়াতাৰৰ বাহিৰত বাংলাদেশৰ সীমাত ভাৰত ভূখণ্ডৰ নোমেন্স লেণ্ডত এদিনীয়াকৈ অনুষ্ঠিত হয় দুৰ্গাপূজাখন। এই দুৰ্গাপূজাৰ ইতিহাস অতি দীঘলীয়া। আজিৰ পৰা 500 বছৰ পূৰ্বে ভুটীয়াসকলে এই ঠাইত এহাল বাঘ চিকাৰ কৰাত ব্যৰ্থ হয় আৰু তেতিয়া এয়া ঐশ্বৰিক বুলি মানি নৱমীৰ দিনা তাত পূজা অৰ্চনা কৰে। মান্যতা হিচাপে তেতিয়াৰ পৰাই প্ৰতি বছৰে ইয়াত নৱমীৰ দিনা পূজা অৰ্চনা কৰা হয়। সীমান্ত কাইটিয়াতাৰৰ বেৰ নিৰ্মাণ কৰা তাত থকা মন্দিৰটো কাইটিয়াতাৰৰ বাহিৰত থাকি যায়। বৰ্তমান সীমান্ত সুৰক্ষা বাহিনীৰ পহৰাৰ মাজত অনুষ্ঠিত হয় পূজাখন। ওং শিরসেন নারদরিষে নমঃ মুখে ওং গায়ত্রী ছন্দসে নমঃ হৃদয়ে হৃদয় নৱমী আৰু এই নৱমীৰ দিনা অসমবংগ সীমান্তৰ কাইটিয়াতাৰৰ বাহিৰত এখন পূজা। আচলতে এইখন কোন ঠাই, কি ক'ব আপুনি এই বিষয়ে? নমস্কাৰ সকলোকে মই নৱমী এই নৱৰাত্ৰিৰ সমগ্ৰ অসমবাসীলৈ মই শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসম এক প্ৰান্ত ধুবুৰী জিলাৰ ছত্ৰছাল আৰু এই ছত্ৰছালৰ শেষ মানে প্ৰথম যিখন গাঁও ৰামৰায়কুঠি প্ৰথম খণ্ড, এই ৰামৰায়কুঠি প্ৰথম খণ্ড মা মহামায়াৰ এই মন্দিৰ বাৎসৰিক পূজা আমাৰ নৱমী তিথিত উদযাপন কৰা হয় আৰু এই উদযাপন সমিতিৰ তৰফৰ পৰা আমি আজি নৱমী তিথিত শ্ৰী শ্ৰী মা মহামায়াৰ পূজা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু এই নৱমী তিথিত প্ৰত্যেকটো বছৰতে আমি মায়ৰ আশীৰ্বাদ লোৱাৰ কাৰণে এই অঞ্চলৰ ৰাইজ আমাৰ আশা বান্ধি পেলাই ইয়ালৈ আহে আৰু ৰাইজক আমি এই মাতৃৰ দৰ্শনৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। এদিনীয়াকৈ পূজাখন অনুষ্ঠিত হয়। এইটো আমাৰ এই নৱমী ৰাত্ৰিৰ যিটো পূজা, নৱৰাত্ৰিৰ যিটো পূজা, সেই পূজাটো আমি এদিনৰ কাৰণেই হয়। আৰু এই যেতিয়া মানে আমাৰ ভুটীয়াহঁতে কৰি গৈছিল, এই মন্দিৰখন যিটো স্থাপন কৰিছিল, ভুটীয়াসকলে কৰি যোৱাৰ কাৰণে এই ঠাইডোখৰৰ নাম ভোটগাঁথি হয় আৰু তেতিয়াৰ পৰা এদিনীয়া পূজা উপলক্ষে আমি পূজাটো অনুষ্ঠিত কৰি আছোঁ। কিমান বৰ্ষত পদাৰ্পণ কৰিলে এইটো একজাক্টলি আমি সময় ক'ব নোৱাৰিম। যিটো সময়ত ভুটীয়াসকলে ৰাজত্ব চলাইছিল, সেই ৰাজত্ব কৰি সময়ত ভুটীয়াসকলে স্বীকাৰ কৰিবলৈ আহি এই ঠাইডোখৰত এজন
এহাল বাঘ দেখা পায় আৰু এহাল বাঘ দেখা পায় তাক চিকাৰ কৰাৰ কাৰণে চেষ্টা কৰে যদিও এই বাঘ এহালক যেতিয়া দেখিলে যে তেওঁলোকৰ চিকাৰ বন্দীত নহ'ল, তেতিয়া তেওঁলোকে ঐশ্বৰিক বুলি তেওঁলোকে ভাবি এই নৱমী তিথিত তেওঁলোকে ইয়াতে মা মহামায়াৰ পূজা প্ৰত্যেক বছৰে কৰি যোৱাৰ দৰে আমি সৰুৰে পৰা দেখিছোঁ। ইয়াত আজিৰ দিনটোত আহি পেলাই জুপুৰি বান্ধি পেলাই ইয়াত পূজা অৰ্চনা কৰি পেলাই আমি গুচি গৈছিলোঁ। কিন্তু বৰ্তমানে ইয়াত আমি এখন মন্দিৰ আৰু মা কালীৰ এখন মন্দিৰ স্থাপন কৰি পেলাই আমি পূজা চলাই আছোঁ। আনুমানিক কিমান বছৰ বা আনুমানিক? ইয়া হয়তো মানে 500 বছৰ আগৰে হ'ব। ইয়াত মহাপুৰুষ শংকৰদেৱে ইয়াতে যেতিয়া আমাৰ সত্ৰখন স্থাপন কৰিছিল তাৰ পূৰ্বৰে পৰা এইখন পূজা চলি আছে। গোলকগঞ্জৰ পৰা আজিনী হুছেইনৰ ৰিপৰ্ট, পূৰ্বাঞ্চল টাইমছ, এনি।